মাইনৰিটি চেল আৰু সেক্ৰেটাৰী কোন হয় এইটো শালবাৰীৰে সেক্ৰেটাৰী এই খ্ৰীষ্টিয়ানী সেক্ৰেটাৰী আৰু আদিবাসী আছে না নাই এইফালে এইটো কাৰ্নেলিয়াছ মাৰাণ্ডি আদিবাসী প্ৰেচিডেণ্ট গোসাইগাঁও একদম গোসাইগাঁও ইয়াৰ নহয় আৰু ইয়াত আছে আমাৰ কোন এই আদিবাসী এও আদিবাসী ভাইস প্ৰেচিডেণ্ট সি চিৰাঙৰ সেক্ৰেটাৰী চিৰাঙৰ আৰু যে বাঙালী খানু দত্ত চিৰাং ডিষ্ট্ৰিক্ট বাসুগাঁৱৰ আৰু ৰাজবংশী আছে না নাই মনোজ ৰাভা আলফা আছিল এতিয়া BPF হ'ল আগত আলফা আছিল এতিয়া BPF সোমাল আৰু বেলেগটো নাই সব ঠিকই আছে সব আমার বড়ই এইটোতো তো আজিৰ যেটো ৰেলী বা মিটিঙৰ উদ্দেশ্য এটাতো আপোনালোকে বুজি পাইছে আমাক লাগে শান্তি আমাক লাগে একতা আমাক লাগে উন্নয়ন সেইটোই মেইন উদ্দেশ্য সেইটোই বেলেগ একো নাই আৰু একটা কথা 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে এই অঞ্চলত সবে ব্ৰিটিছৰ মানুহ এই প্ৰমোদে কি কৰিছে এতিয়া প্ৰমোদে কি কৰিছে কোনবা বড়ো এৰিয়া হওক কোনবা আদিবাসী এৰিয়া হওক বা বেংগলী এৰিয়া হওক বা মুছলিম এৰিয়া হওক বা ৰাভা গাৰো যিকোনো কোনোবা এৰিয়াত ইলেকশ্যন কৰিব বুলি নোটিছ দিছে এইবিলাক কাম নাই যদি ইলেকশ্যন কৰে আপোনালোকে জাগাতে থাকক আমি নেক্সট দিনা আহি পেলাই আপোনালোকক এই জাগাতে বহাই দিম আমি এই জাগাতে বহাই দিম তাৰমানে আমাৰ স্পষ্টভাৱে আছে চুক্তিত স্পষ্টভাৱে আছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে বড়োই হওক গাৰোই হওক ৰাভাই হওক বা আদিবাসী হওক বা বেংগলী বা মুছলিম বা অসমীয়া ৰাজবংশী যত আছে সবে ব্ৰিটিছৰ বাসিন্দা বুলি আমাৰ চুক্তিত ভাৰত সংবিধানত স্পষ্টভাৱে লিখা আছে আমি ইলেকশ্যন কৰাটো বাদ দে আমি মাটিৰ পাট্টাহে দিব আমাৰ পৰা মাটিৰ পাট্টাটো আৰম্ভ হৈছে না আমার দিনত আরম্ভ হয়েছে বহুত মাটির পাট্টা দিছে আর সবে পাব ইয়াত কোনো ইলেকশনের কথা নাহে মাটির পাট্টাটো বড় সকলের লগতো বহুতেই নাই খাস মাটিত আছে মুসলিম সকলেও আছে গাৰো ৰাভা আদিবাসী সকলেও নাই সেইটো আমি স্পষ্ট কৰি দিম আগৰ পৰাই আমি কৈ আহিছো যেনেকে কৈছে এনেকে আমি কৰিম দি আহিছে বহুত মানুহ মাটিৰ পাট্টা পাইছে এইবাৰ নতুন সরকার আহাৰ লগে লগে আমি মাটির পাট্টা দিয়াটো আরম্ভ করি এইটো কোনো মিছা কথা কোৱা নাই আমার চুক্তিটো যেরকম আছে এরকম আমি কাম করি একদম স্পষ্ট লেখা আছে প্রমোদ বড়োই কিন্তু সেইদিনা বড়ো মানুহসকলৰ ঘৰ ভাঙাই দিছে গির্জা ভাঙাই দিছে এই প্রমোদ বড়োই বড়ো মানুহকে যেনেকুৱা অত্যাচার কৰিছে এই মানুহে কোনবা মুসলিম কোনবা বেংগলীৰ কাৰণে কাম কৰিব না বড়ো জাতিকে শেষ কৰি দিছে সি বিক্ৰী কৰি দিছে শেষ কৰি দিছে এই মানুহে কেনেকে কোনবা আদিবাসী কোনবা বেংগলী বা কোনবা মুসলিম বা গাৰো ৰাভা বা হিন্দী ভাষী ইহঁতৰ কাৰণে কেনেকে কাম কৰিব এইটো সম্ভৱেই নহয় অসম্ভৱ কথা হি হল আফচুৰ প্ৰেচিডেণ্ট আছিল বিটিচি কোনে চলে আফচু অফিচৰ পৰাহে বিটিচি কোন চলাই আছে এতিয়া তো আফচুটো কি বস্তু আফচুটো হল বড়োসকলৰ বড়ো জাতীয় ছাত্ৰ সংগঠন এই বড়ো জাতীয় ছাত্ৰ সংগঠনে
কোনোবা বেংগলী, কোনোবা মুছলিম, কোনোবা গাৰো, ৰাভা বা আদিবাসীৰ কাৰণে কাম কৰি লাগে। বড়োৰ কাৰণেহে কাম কৰিব ই। এই আপচু অফিচৰ পৰাই BTC চলাই আছে। আপচু অফিচে যি ক'ব সেইটোৱে ক'ব। প্ৰমোদতো আপচু প্ৰেচিডেণ্ট আছিল। কথা বুজি পাইছে? আপচুৰ পৰাহে চলাই আছে BTC খন। এই UPPL চৰকাৰ চলাব পৰা নাই, আপচু অফিচৰ পৰাই চলাই। তো এইটো অসম্ভৱ। সেইকাৰণে আমি কৈছো, বাৰ আগতেও আমি কৈছিলো যে প্ৰমোদ বড়ো বা UPPL যদি চৰকাৰ চলাব লাগে, এই আপচু চৰকাৰ চলাব, আপচু অফিচৰ পৰাই চৰকাৰ চলাব, হেডকোৱাৰ্টাৰ আপচু। সেইটো আমি বাৰে কৈছো। আৰু যেহেতু প্ৰমোদ বড়ো হ'ল আপচুৰ পৰা আহা, এই মানুহে আজি বড়ো জাতিকে কিমান ঠগালে, বড়ো জাতিক কেনেকুৱা ঠগাইছে। বড়োলেণ্ড পাব, আমি সব বড়ো মানুহে বন চহী কৰি পেলাই দিল্লীত পঠাব লাগে। খুন লৈ পেলাই চহী কৰিছে না নাই আপোনালোকে শুনিছে না? খালামাখি মা থৈ বৰাখি বাছি আছে বা কৰাখি দে বন চহী দিছেতো। বড়োসকলৰ পৰা হাজাৰ এনেকুৱা খুন ওলাই পেলাই বন চহী কৰি পেলাই দিল্লীত লৈ গৈছে, এই বড়োলেণ্ড পাব বুলি। ইমান লেখে ঠগাব পাৰে এই প্ৰমোদ বড়োই। বড়ো জাতিকে ইমান লেখে ঠগাব পাৰে। এই মানুহে কোনোবা মুছলিমৰ কাৰণে কাম কৰিব না, বড়ো জাতিকে চেছ কৰিছে। আৰু কোনোবা বেংগলী, কোনোবা মুছলিম, কোনোবা আদিবাসী, কোনোবা গাৰো, ৰাভাৰ কাৰণে কাম কৰিব নেকি? বড়ো জাতিকে চেছ কৰিছে। পইচা দিব বোলে ৭৫,০০০, কিবা চাকৰি দিব বোলে। বড়োসকলৰ পৰা যিমান গ্ৰেজুৱেট, মেট্ৰিক পাছ, এইবিলাকৰ পৰা ভাগৰ নিচিনা চাৰ্টিফিকেট লৈ গৈছে। যি লেভেলত মানুহে ঠগাব পাৰে, এই মানুহে কোনোবা অসমীয়া, কোনোবা গাৰো, ৰাভাৰ কাৰণে কাম কৰিব না। সেইটো বেলেগ জাতিৰ পৰা লোৱা নাই, এনেকুৱা চাৰ্টিফিকেটটো এই বড়োসকলৰ পৰা লৈছে। ঘৰে যাই পেলাই চাৰ্টিফিকেট লৈছে না নাই, লাগে না লাখৰ বড়োফোন পেলাই বড়োসকলৰ পৰা ইমান লেখি ঠগাব পাৰে এই মানুহে। আৰু কেনেকে যে বিশ্বাস কৰিছে, এই কিছুমান মুছলিম হওক, কিছুমান অসমীয়াই হওক, কিছুমান ৰাজবংশীয়ে হওক বা কিছুমান আদিবাসী হওক, কেনেকে বিশ্বাস কৰিছে। তাৰ একো পৰিৱৰ্তন, BTCৰ পৰিৱৰ্তনটো বাদে দিয়ে। এই চুলতান আলম কোৱা নিচিনা তাৰ পকেটটোহে পৰিৱৰ্তন হৈছে না চুলতান আলমে প্ৰেচিডেণ্টে। BTCৰ পৰিৱৰ্তন একো অহা নাই, BTCৰ পৰিৱৰ্তন একো অহা নাই। আৰু ই কাম কৰাৰ ইচ্ছা থাকিলে কৰিব পাৰে, কাম কৰিবলৈ ইচ্ছাই নাই তাৰ। এই পইচাটো BTCত অহা পইচাটো কেনেকে বুদ্ধি কৰি পেলাই খাব পাৰে, তাৰ কাৰণেহে মাথা লাগি থাকে। ৰিপেয়াৰিং নতুন বনোৱাটোতো নাই, কাৰণে ৰিপেয়াৰিং কৰি পেলাই পইচা খাই আছে। এতিয়া ঘৰ ৰিপেয়াৰিং, BTC অফিচ ৰিপেয়াৰিং। এই BTC অফিচটো কোনে বনাইছে? আমাৰ BPF দলে বনাইছে, চৰকাৰ আহি পেলাই ২.৫ বছৰ না কিমান বাৰ লাগিছে, ৩ বছৰমান এই অফিচতে থাকি আমাকে গালি দি থাকি না হাগ্ৰামাকে, হয় না নহয়? এই হাউলি গেষ্ট হাউচ ইয়াতে আমি বনাইছে, ইয়াতে চাহ খাই পেলাই আমাকে গালি দি পেলাই যায় বুলি। এই হাগ্ৰামা কি হ'ল? ইয়াতে বহিছে। কোন বনাইছে এই গেষ্ট হাউচটো, হাউলি গেষ্ট হাউচটো? দিল্লী গেষ্ট হাউচ, কেলকাতা গেষ্ট হাউচ, শিলিগুৰি গেষ্ট হাউচ, এইবিলাক কোনে বনাইছে? আমাৰ BPF দলৰ চৰকাৰে বনাইছে। তাতে বহি লেকচাৰ মাৰি থাকিবলৈ এই হাগ্ৰামাই চেছ কৰিছে। ক'ত বহিছে? এতিয়া যে অফিচ কৰি আছে, সি পইচা যে খাই আছে এই অফিচত বহি পেলাই। এইটোতো আমি বনোৱা BPF দলে, হয় না নহয়? BTC ছেক্ৰেটাৰীতে এইবিলাক খাক গালি দি আছে, সি একো বনোৱা নাই বুলি। আৰু বৰ্তমান ট্ৰেন্সপৰ্ট ৰিজাৰ্ভ লৈ পেলাই একদম মোৰ বিৰোধী যাব, তাতে মিটিং কৰিব,
এই গাড়ীতে উঠি পেলাই মোক গাড়ী দি থাকিব বৰ্তমান ট্ৰেন্সপৰ্ট এইটো উইংগাৰ এইবিলাক সিহঁতে ৰিজাৰ্ভ লৈ যায় না নাযায় ক'ৰবাত মিটিং কৰিলে আমাৰ বৰ্তমান ট্ৰেন্সপৰ্টটো আৰু এই মিটিঙত তাতে আৰু মোক গাড়ী দিব হা কোনে কৰিছে এইবিলাক ৰাস্তা দলং এইবিলাকতো নতুন বনোৱাৰ লগে লগে ইহঁতে পুৰা ভৰ্তি লিখাটো এনেকুৱা তো এইবিলাক কাহিনী বহুত আছে আৰু আমি শুনিছো এই কিবা আজিকালি PMAY যেটো ঘৰ এটোতো আমাৰ দিনত সেন্সাস কৰি পেলাই পঠাই দিয়া এতিয়া আহি আছে বনাই আছে কিন্তু দৰজাটো বোলে কম দিছে বোলে না খিৰিকী ৰড লোহাটো 10 mm হ'ব লাগে 8 mm কৈছে 8 এইটো কাৰাপচন নহয় খিৰিকীটো 4টা থাকিব লাগে নেকি ইয়াত কমিছে 3টা দিছে ও 2টা দরজাটো একটা খিড়কিটো 2টা আছিল না 2টা ভিতর একটাই দিয়ে বলে এটা কি কারাপশন নহল আর ইটাটো এই 5 ইঞ্চি হব লাগছে নাকি এটুকে উল্টা করে 3 ইঞ্চি এইবিলাক কারাপশন নহয় এইবিলাক ধরা খাব লোহাটো যত 8টার বা 4টা দিব লাগে ইয়াত 2টা না 3টা লোহা দি পেলাই বনাই আছে এইবিলাক কি কারাপশন এইবিলাক ধরিব লাগে কমপ্লেইন দিব লাগে আর 10,000 টাকা নিদিলে ঘর নাপায় বলে এনেকুৱা এই 10,000 যদি টাকা খাইছে তেতিয়াহলে এই ঘরটো কেনেকৈ হব 5 ইঞ্চি ইটা হব লাগে এটো 3 ইঞ্চি খাড়া করে পেলাই লোহাটো 10 mm হব লাগে এটো 8 mm খিড়কিটো 2টা থাকিব লাগে একটাই খিড়কি 4টা থাকিব লাগিছিল দরজা 2টা থাকিব লাগিছিল বলে একটাই দরজা 4টা খিড়কি থাকিব লাগে 2টা খিড়কি এটা কিমান কমাইছে এতিয়া এগুলা জনে ঘর পাইছে এতিয়া বনাই আছে এইটো গম পাবতো হয় না নহয় কথাটো হা খিড়কিটো একটা 2টা 4টা খিড়কির ভিতর 2টা দিলে কিরকম হবো এটা তো কারাপশন এটুকে কই কারাপশন কোনে করিছে এতিয়া আমি করিছে না প্রমোটে করিছে তো এইবিলাক কাহানী বহুত আছে আৰু আমাৰ বিটিসিৰ হিসাবটো বেলেগ কিবা কোম্পানী দি কৰাইছিল নাকি 3 বছৰ হৈ গ'ল তাৰ আমি কাম কৰাটো হিসাবে কৰিব পৰা নাই আমি কাম কৰাটো হিসাব কৰিব কাৰণে এই দিল্লীৰ পৰা নিপকো কোম্পানী লৈ আহিছিল না কৰিবই পৰা নাই এতিয়াও শেষ কৰিব পৰা নাই 3 বছৰ হিসাব কৰিব আহিছে মততে আমি চাইছো উপায় নাই ওলাব লাগে ৰাইজৰ মাজত আমি সোমাবই লাগিব 3 বছৰ আমি চাইছিলো যে সঁচাকে এই নতুন চৰকাৰে ভাল কাম কৰিব নাকি কিন্তু দেখিবলৈ পালো 3 বছৰত কোনো একো বস্তু কৰা নাই খালি কারাপশন বিটিসি ধ্বংস হবলৈ গৈ আছে বিটিসিটো আমি বাঁচাবই লাগিব বাঁচাৱাৰ দায়িত্বটো আমাৰ সকলোৰে আপোনালোকেও আগবাঢ়ি আহিব লাগিব বিটিসি বাঁচাব লাগিব বিটিসি এতিয়া ধ্বংস হবলৈ গৈ আছে এই কাৰণে আমি সেইদিনা বৰমাৰ মিটিঙত যে আমি প্ৰত্যেকটা সমষ্টিত একবাৰ ৰেলী কৰি পেলাই পাব্লিকৰ লগত এইবিলাক কথা জনাবই লাগিব যেটো পাব্লিকো দেখি আছে কি কৰিছে কৰা নাই উপায় নাই সেইকাৰণে আমি ফিল্ডত নামিব লগা হৈছে আমি 3 বছৰ চুপচাপ থাকিছিল একো কোৱা নাছিল কিন্তু যেটো দেখিলো শেষ আৰু বহা নাযায় 2024 নিৰ্বাচন মানে বেছি দিন নাই এই অক্টোবৰ মাহৰ পৰাই পথাটো লাগি যাব নিৰ্বাচনৰ হাৱাটো অহা অক্টোবৰ মাহৰ পৰাই
সব অল ইণ্ডিয়া পলিটিকেল পাৰ্টিবিলাক নিজা নিজা বগীয়াকে প্ৰচাৰত ওলাব আমিও অক্টোবৰৰ পৰা পুৰা ওলাম পুৰা ওলাইছে আৰু আমাৰ ৰেছ নাই ২৬ নিৰ্বাচনত আমাৰ কোকৰাঝাৰ লোকসভা একটাতো ওদালগুৰি লোকসভা দুটা হ'ব আমাৰ এইবাৰ দুইটা লোকসভাত আমি নিৰ্বাচন খেলিম দুইটা একটা ওদালগুৰি লোকসভা একটা কোকৰাঝাৰ লোকসভা কোকৰাঝাৰ লোকসভাটো আমি জানা মতে আপোনালোকৰ এতিয়া গোবৰ্ধনা এছেম্বলি হ'ব এইটো আগত কি আছে ভবানীপুৰ সৰ্বক নাথাকিব আমাৰ বিটিচি ভিতৰতো লৈ পেলাই এটা গোবৰ্ধনা এছেম্বলি বিধানসভা সমষ্টি হ'ব আপোনালোকে গোবৰ্ধনাৰ ক'ব গোবৰ্ধনা বিজনী এইফালে বিজনী পিছত এইফালে চিৰাঙত পিছত কোকৰাঝাৰ দতমা কচুগাঁও গোসাইগাঁও 7টা সমষ্টি লৈ পেলাই একটা লোকসভা হ'ব এইফালেতো নাথাকিব এইফালে বাক্সা হিচাপে বাক্সা সমষ্টি একটা থাকিব বৰমা চাফাগুৰি ককলাবাৰী নাথাকিব এই দুটাতো নাথাকিব চাফাগুৰিও নাথাকিব বৰমাও নাথাকিব এতিয়া নতুনকৈ বাক্সা বিধানসভা সমষ্টি আৰু তামোলপুৰ বিধানসভা সমষ্টি এতিয়া আৰু নতুনকৈ আমি গড়েশ্বৰ বিধানসভা সমষ্টি এনেকুৱা লৈ পেলাই আমি একটা এইফালে কোকৰাঝাৰ 7টা ওদালগুৰি 7টা বাক্সা তামোলপুৰ গড়েশ্বৰ এইফালে ওদালগুৰিত গ'ল ইয়াৰ পৰা গোবৰ্ধনাৰ পৰা আমাৰতো আৰম্ভ গোসাইগাঁওলৈকে কোকৰাঝাৰতো পূব কোকৰাঝাৰ পশ্চিম কোকৰাঝাৰ আছিল এতিয়া কোকৰাঝাৰ একটাই হ'ব নতুন ব্লক আমি পাম দতমা আৰু কচুগাঁও কোকৰাঝাৰৰ একটাই থাকিব চিডলি নাথাকিব এতিয়া চিডলি পিছত বিধানসভা নাথাকিব এতিয়া চিৰাং বিধানসভা হিচাপে একটা থাকিব এনেকুৱা তো আমি ২৬ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত আকৌ বিটিচি আহিল তাৰমানে সময় নাই বেছি দিন নাই আৰু বেছি দিন নাই এইটো কি কয় লোকসভা শেষ হোৱাৰ লগে লোকসভাটো আমি জিকিবই লাগিব MP জিকাৰ পিছত লগে লগে বিটিচিটো আৰু ক'ত যাব আৰামত আহিল অট'মেটিক আমি এইবাৰ নিৰ্বাচনত কোনো দলৰ লগত মিত্ৰতা নকৰিব এলায়েন্স নকৰিব না কংগ্ৰেছ না বিজেপি না UDF না কোন আমি কাৰো লগত নাই একলা চলো পাৰিব না আমি একলাই BPF একলাই যাব আমি কাৰো লগত বুজাবুজি নাই আমাৰ শক্তি আছে আমাৰ বিশ্বাস আছে আমি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি ডাইৰেক্ট BPF অকলে নিৰ্বাচন খেলিব আৰু জিকাটো 100% গোবৰ্ধনাৰ পৰা গোসাইগাঁও আগৰ নিচিনা নহয় এতিয়া ওদালগুৰিতো ওদালগুৰি আৰু বিৰাট ভাল হ'ল এইফালে বাক্সা তামোলপুৰ গড়েশ্বৰ ভেৰগাঁও টংলা ওদালগুৰি মাজবাট বাছ 7টা সমষ্টি এই দুটা MP জিকাৰ পিছত আৰু কি লাগে বিটিচি আৰু ক'ত পলাব এমনে আহিল আৰু কিমানবাৰ ঠগাব এই প্ৰমোদে কিমানবাৰ ঠগাব ৰাইজক এনেকুৱা ঠগাই নেকি চাকৰি দিম বুলি লৈ যোৱাটো চাৰ্টিফিকেটটো কম অত্যাচাৰ কৰিছে এইটো চাকৰি দিয়াৰ যিটো অথৰিটি যিটো পাৱাৰ চাকৰি দিব পৰা যিটো পাৱাৰ কি কয় ক্ষমতা এই ক্ষমতাটোই সি এৰি লৈছে আৰু ক'ত আজিৰ দিনত কোনো এজনকো চাকৰি দিব পৰা নাই সি জমা হৈ আছে আমি আহিলে আৰামছে পটাপট দি দিম আমি আহিলে আৰামছে পটাপট দি দিম পাব চবেতো নাপায় কিছুমান তথাপিও আমিতো কিছুতো দিব পাৰিব বহুত পাব আমাৰ যুৱক যুৱতীসকলক আমি লৈ পেলাই আমি কাম কৰি আছো হ'ব আমাৰ ছাত্ৰ সংগঠন চাবৰ কাৰণে BSU আছে ইয়ত আছে সেইবিলাকে চাব
চাকৰি দিব পৰা যিটো ক্ষমতা সেইটোকে সি দিছপুৰত পঠাই দিছে। এতিয়া ক'ত চাকৰি দিব পাৰিব? তো আমি চৰকাৰত অহাৰ পিছত আমি আকৌ এইবিলাক আগৰ নিচিনা পিটিচিটো আমি বনাব লাগিব। এতিয়া যিটো হৈ আছে একদম ধ্বংস। আমি ইমান সোনকালে নলাইলেই হয়, কিন্তু উপায় নাই। প্ৰমোদ বড়োৰ কিছুমান কামটো আমি ৰাইজৰ মাজত ক'বই লাগিব। সি কি কৰি আছে, কৰা নাই, একো কৰা নাই, একো নাই, জিৰ', একো নাই, জিৰ'। দেই, তো আমাৰ আৰু নেক্সট মিটিং আছে, আকৌ আমি লগ পাম। আকৌ আৰু আমি গাৰ্জেন মিট কৰিব, গাৰ্জেনসকলক লৈ পেলাই আৰু মিটিং কৰিব আমি। ইয়াৰ পিছত সমষ্টি ৱাইজত বুথ লেভেলৰ মিটিং, বুথ কমিটিবিলাকক লৈ পেলাই একবাৰ মিটিং কৰিম, গাৰ্জেন মিট কৰিম। গাৰ্জেন বা যিসকলক আমি অঞ্চলত গাৰ্জেন হিচাপে সন্মান কৰোঁ, ইণ্টেলেকচুৱেল বা বুদ্ধিজীৱী হিচাপে আমি সন্মান কৰোঁ, এই সকলক লৈ পেলাই আমি একবাৰ আৰু আপোনালোকৰ ওচৰত আহিম, মিটিং কৰিব। ইয়াৰ পিছত বুথ লেভেল, ইয়াৰ পিছত অক্টোবৰ মাহত আমি ডাঙৰ মাছ কেইটা মানে গণসভা, ডাঙৰ পাব্লিক মিটিং কৰিম আমি। সেইদিনাই আমাৰ কোকৰাঝাৰ লোকসভাৰ যিটো কেণ্ডিডেট BPF দলৰ, সেইটো আমি অক্টোবৰ লাষ্ট ফালে আমি ঘোষণা কৰিম। যিহেতু জানুৱাৰী বেছি দিন নাই, আমি বেছি লেট নকৰিম, আমি সোনকালে কেণ্ডিডেটটো ডিক্লেয়াৰ দি পেলাই আমাক কাম কৰিব লাগে। আমি জিকাটো 100%, জিকিবতো না, জিকিবতো লাগে, জিকিব দেই। চবে আগুৱাই আহক। আমি কৈছো 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে, বা মুছলিমেই হওক, বেংগলী হওক, বড়ো, গাৰো, ৰাভা, আদিবাসী, ৰাজবংশী, চবেই ব্ৰিটিছে মানুহ। আৰু এই প্ৰমোদ বড়োই যিবিলাক নটিচ দি আছে ক'তবা বড়োসকলৰ ওপৰত, মুছলিমৰ ওপৰত, বেংগলীৰ ওপৰত, বা আদিবাসী বা হিন্দীবাসী, ক'তবা বহুত নটিচ দিছে যে ইলেকশ্যন কৰিম বুলি। তো ইয়াৰ আমাৰ BPF দলে সেইটো আমি বিৰোধিতা কৰিম। আৰু আপোনালোকক ইলেকশ্যন কৰিলে কোনো জাগাত যাব নালাগে, জাগাতে থাক, নেক্সট দিনাই আমি আহি পেলাই ঘৰটো বনাই দিম। আৰু মাটিৰ পাত্তাটো কথাই নাই, সেইটোতো হ'বই। চবৰে পাৱাৰ অধিকাৰ আছে। চুক্তি মতে আমি কাম কৰিম। BTC চুক্তি যেনেকৈ আছে এনেকৈ আখৰে আখৰে আমি পালন কৰিব। কোনো বেলেগ জাগাত কিবা যাব নালাগে। আপোনালোক